নমস্কাৰ। আজি মই তিনিজন বন্ধুৰ এটা কাহিনী ক'বলৈ ওলাইছোঁ। বন্ধু তিনিজনৰ নাম আছিল ধন, জ্ঞান আৰু বিশ্বাস। এদিন কিবা সময়ৰ পৰিস্থিতিত মিলি তিনিওজন বন্ধু এৰা-এৰি হ'ব লগা হ'ল। গতিকে এৰা-এৰি হোৱাৰ আগত তিনিওজনে ইজনে সিজনে কেনেকৈ লগ পাম সেই কথা জানিব বিচাৰিলে। তেতিয়া ধনে ক'লে যে মই আটাইতকৈ ধনী ব্যক্তিসকলৰ মাজত মোক বিচাৰিলেই পাবা। আৰু জ্ঞানে ক'লে যে মোক তোমালোকে কিতাপ আৰু বিদ্যালয়ৰ মাজত বিচাৰি পাবা আৰু য'ৰ পৰা আহৰণ কৰোঁ বুলি ভাবা তাৰ পৰাই আচলতে মোক আহৰণ কৰিব পাৰিবা। কিন্তু সেই সময়তো বিশ্বাস একেবাৰে নিশ্চুপ হৈ আছিল। যেতিয়াই নিশ্চুপ হৈ থকা দেখিল তেতিয়া ধন আৰু জ্ঞানে সুধিলে তুমি যে ইমান নিশ্চুপ হৈ থাকিলা কিয়? তেতিয়া বিশ্বাসে কি ক'লে জানে? মোক যদি এবাৰ হেৰুওৱা মই আৰু কেতিয়াও ঘূৰি নাহোঁ। গতিকতে এবাৰ ভাবক ধন আৰু জ্ঞান আপুনি অকণমান কষ্ট কৰিলে পাব পাৰে, কিন্তু বিশ্বাস যদি এবাৰ কাৰোবাৰ পৰা হেৰুৱায় তাক আৰু কেতিয়াও নাপায়। ধন্যবাদ।